নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ নিবাৰণ অসম চেনেলটোলৈ। পঞ্চায়ত আৰু শিক্ষা বিভাগত বহুতকেইটা পদ মুকলি হৈছে। ক'ত কিমানটা পদ মুকলি হৈছে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। থাৰ্ড গ্ৰেডত আমাৰ 1004টা আমাৰ ইতিমধ্যে পোষ্ট আমাৰ আছে আৰু তাৰ উপৰিও আমি 1300 কণ্টেক্সুৱেল, তাৰমানে সৰ্বমুঠ আমাৰ 2304টা আমি চাকৰি দিয়াৰ কাৰণে তাৰ ভিতৰত থাৰ্ড গ্ৰেড আৰু লগতে ঠিকাভিত্তিক আছে আৰু ফ'ৰ্থ গ্ৰেড আছে 350। ফ'ৰ্থ গ্ৰেড 350 এইখিনিক আমি আমাৰ 1 লাখৰ সংস্থাপন দিয়া ব্যৱস্থা কৰা হ'ব, সেই 1 লাখৰ ভিতৰতে অন্তৰ্ভুক্ত আমি কৰি ৰাখিছোঁ। আমাৰ হৈছে 2304 হৈছে এইটো আমাৰ থাৰ্ড গ্ৰেড। থাৰ্ড গ্ৰেডৰ ভিতৰত 1004টা আছে আমাৰ মানে ৰেগুলাৰ আৰু 1300 থাকিব কণ্টেক্সুৱেল ঠিকাভিত্তিক আৰু 350 হৈছে ফ'ৰ্থ গ্ৰেড, অৰ্থাৎ অলটুগেডাৰ আমাৰ 2654 জনক আমি ইতিমধ্যে চাকৰি দিয়াৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ। শিক্ষা ক্ষেত্ৰত যথেষ্ট সংখ্যক এই 1 লাখৰ ভিতৰত শিক্ষা ক্ষেত্ৰতে ভেকেঞ্চি আছে আৰু ইয়াত শিক্ষকৰ উপৰি গ্ৰেড 3, গ্ৰেড 4 যিবিলাক কৰ্মচাৰী তেওঁলোকৰো বহুত খালী পদ আছে। খালী পদসমূহ পূৰণ। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।